শ্ৰদ্ধা শিক্ষাগুৰুসকল আপোনালোক সকলোকে নমস্কাৰ জনালো। আমি ব্ৰিখ্য বন্ধু পৰ্টেলত আমি ছাত্ৰ ছাত্ৰীসকলক কেনেদৰে ৰেজিষ্ট্ৰেশ্যন কৰিম তাৰ বিষয়ে আলোচনা কৰিম। তাৰ বাবে আপোনালোকে নিজৰ ক্লাষ্টাৰত বা আপোনালোকৰ বিভিন্ন মাধ্যমৰ যোগেদি আপোনালোকে যিবোৰ লিংক পাইছে সেই লিংকটোত আপোনালোকে ক্লিক কৰিব লাগিব। মই লিংকটো ক্লিক কৰিলোঁ। ব্ৰিখ্য বন্ধু পৰ্টেলটো খোল খালে আৰু ইয়াত আপোনালোকে দেখিব যে ইনষ্টিটিউশ্যন লগইন, ষ্টুডেণ্ট লগইন, অফিচিয়েল লগইন বুলি আছে। ইয়াত ইনষ্টিটিউশ্যন লগইন অলৰেডি চিলেক্ট হৈ আছে। এতিয়া আপোনালোকে ইউজাৰ নেমটো দিব। ইউজাৰ নেমটো হৈছে আপোনালোকৰ নিজৰ বিদ্যালয়ৰ UDISE Code আৰু পাছৱৰ্ডটো হৈছে ডিফল্ট পাছৱৰ্ড, যিটো ব্ৰিখ্য বন্ধু বুলি দিয়া আছে অফিচিয়েলি সেইটো। এতিয়া মই ইউজাৰ নেমটো ক্লিক কৰিলোঁ। স্কুলৰ UDISE Code চব 18290103610 UDISE Codeটো হৈ গ'ল ইউজাৰ নেম। এতিয়া পাছৱৰ্ডটো চব, পাছৱৰ্ডটো আপোনালোকে লিখি ল'ব ব্ৰিখ্য বন্ধু। এইটো পাছৱৰ্ড সকলোৰে বাবে একে। তাৰপিছত আপোনালোকে ইয়াত কেপচা লিখিব। কেপচাত চাব, কেপচাটো পৰাপক্ষত শুদ্ধকৈ লিখিব। যদি আপোনালোকে কেপচাটো কিবা কাৰণত বুজি পোৱা নাই, কিবা আখৰ যদি বুজি পোৱা নাই, তেনেকৈ আপোনালোকে কাষত থকা ৰিফ্ৰেছ বুটামটো ক্লিক কৰিব, কেপচাটো সলনি হৈ যাব। চব এনেদৰে আপোনালোকে কেপচা এটা চাই ল'ব আৰু শুদ্ধকৈ কেপচাটো ফিল কৰিব। Q37ZSA। কেপচাটো ফিল কৰাৰ পিছত আপোনালোকে এই লগইন বুটামটো ক্লিক কৰিব। লগইন বুটামটো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ বিদ্যালয়খন ইয়াত খোল খাব আৰু বিদ্যালয়ত আপোনালোকে ইতিমধ্যে এখন বিদ্যালয়ৰ এড ষ্টুডেণ্ট কৰা হৈ গ'ল। যদিও মই আপোনালোকক দেখুৱাইছোঁ কেনেদৰে আমি এড কৰিব লাগিব। ইয়াত এড ষ্টুডেণ্ট বুটামটো আপোনালোকে ক্লিক কৰিব। এতিয়া এড বুটামটো ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত দেখিব ব্লেংক কিছুমান ইয়াত ষ্টুডেণ্ট নেম, মোবাইল নাম্বাৰ, ক্লাছ এইবোৰ ফিল কৰিব লাগিব। ষ্টুডেণ্ট নেম, এতিয়া মই ষ্টুডেণ্ট নেম এক্সাম্পল হিচাপে ভৰালোঁ মই। তাৰপিছত মোবাইল নাম্বাৰটো আপোনালোকে অপশ্যন হিচাপে দিব পাৰে বা নিদিবও পাৰে। এতিয়া আপোনালোকে ক্লাছটো চিলেক্ট কৰিব, ক্লাছ 10ৰ ষ্টুডেণ্ট। তাৰপিছত আপোনালোকে কি কৰিব, ৰেজিষ্টাৰ ষ্টুডেণ্টটো ক্লিক কৰিব। ৰেজিষ্টাৰ ষ্টুডেণ্টটো ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিব যে নিৰ্দিষ্ট ছাত্ৰজনে, সেই ছাত্ৰজনৰ ইয়াত ৰেজিষ্ট্ৰেশ্যন হৈ গৈছে। ইয়াৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু তেখেতৰ এইটো পাছৱৰ্ড। পিছত যেতিয়া আমি গছপুলি বা আমি ফটোবোৰ আপলোড কৰিম, তেতিয়া সেই ষ্টুডেণ্টজনৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড দি আপুনি কি কৰিব লাগিব, আপলোড কৰিব লাগিব। এতিয়া নেক্সট আকৌ বেলেগ ষ্টুডেণ্টৰ কৰোঁ, এনেদৰে যদি কৰিবলৈ হয় তেনেহ'লে আপোনালোকে কি কৰিব লাগিব, এড আনাডাৰ ষ্টুডেণ্ট বুটামটো ক্লিক কৰিব আৰু ঠিক আগৰ দৰে আকৌ নতুন ষ্টুডেণ্টৰ আপোনালোকে ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিব। ঠিক এনেদৰে আপোনালোকে সকলো ছাত্ৰ ছাত্ৰী ৰেজিষ্ট্ৰেশ্যন কৰিব। ধন্যবাদ।